হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক কৈছিলোঁৱে যে অসম পুলিচ কামাণ্ডো বাহিনীৰ এটা আপডেট আহিব লগা আছে। আজি হ'ল আপোনালোকৰ 4 তাৰিখ। যোৱাকালি আপোনালোকৰ 3 তাৰিখৰ ভিতৰত এটা নটিচ আহিছে। নটিচটো পঢ়ি কিনি মই বুজাই দিওঁ যে কিহৰ ওপৰত নটিচ আহিছে। নটিচটো সেইটো কাৰণে ইম্পৰ্টেণ্ট যে নটিচ ছেম থাকিব বেলেগ বেলেগ পোষ্টৰৰ বাবে। শুনি লওক কি লিখা আছে। ইয়াতে লিখা আছে ৰেফাৰেন্স ৰিক্ৰুটমেণ্ট অফ ফৰ 164 পোষ্ট যিমান ওলাইছিলে অফ কনষ্টেবল এ বি ফৰ আছাম কমাণ্ডো বেটেলিয়ন ইন পাৰ্চুৱেঞ্চ অফ এডভাৰটাইজমেণ্ট নাম্বাৰ ইছ্যু কৰা হৈছে দিছ ঠিক আছে। দিছ ইজ ফৰ ইনফৰ্মেশ্যন ফৰ অল কনচাৰ্ণ ডেট ইন কেছ অফ টাই ইন মাৰ্কছ। মানে এইটো বুজাইছে, কি বুজাইছে? টাই ইন মাৰ্কছবোৰ টাই হৈ গৈছে। বহুত টাই হোৱাৰ কাৰণে এনেকুৱা হৈছে। এইটো মানে ষ্টেপটো ল'ব মানে কাৰণে বাধ্য হৈছে আমাৰ গভৰ্ণমেণ্টে যে দ্য কেণ্ডিডেট older in age will be placed higher in the final merit list। মানে যেনেকৈ আপোনাৰ এজ আছে 22, মোৰ এজ আছে 24, তেতিয়া মোৰ চিলেকশ্যন আগতে হ'ব আপোনাতকৈ। ঠিক আছে, বুজি পাইছে কি ক'ব বিচাৰিছে ইয়াতে। তাৰপিছত ফাৰ্ডাৰ কেণ্ডিডেটছ হেভিং ছেইম ডেট অফ বাৰ্থ, যদি আপোনালোকৰ ডেট অফ বাৰ্থো ছেইম থাকে, হেভ অবটেইনড ইকুৱেল মাৰ্কছ। যদি মোৰ ডেট অফ বাৰ্থ 0809/1998, আপোনালোকৰ আছে 0809/1998, ছেইম হৈ গ'ল, তেতিয়া উইল বি প্লেচ দ্য ফাইনেল মেৰিট লিষ্ট একৰ্ডিং টু দ্য হায়াৰ হাইট। ঠিক আছে, আপোনালোকৰ এইটো কথা বুজাইছে যে আপোনালোকৰ এজ ছেইম হ'ব পাৰে, ঠিক আছে, বাট হাই কনচিডাৰেশ্যনৰ কাৰণে আপোনাৰ মানে নামটো আগতীয়াকৈ ৰাখিছে। ঠিক আছে, দুটা কেছ হৈছে। আপোনালোকৰ যেনেকৈ এজ মেটাৰ কৰিছে, এজ আপোনালোকৰ হয়তো কম হ'ব পাৰে, কম হ'লে আপোনালোকৰ চিলেকশ্যনটো নহ'ব। যাৰ এজ বেছি আছে, এইটো পষ্টৰ কাৰণে এজ বেছি আছে আৰু তাৰ লাষ্ট ষ্টেজ আছে, তাহাঁতে চান্স পাই যাব। অসম পুলিচ কামাণ্ডো বেটেলিয়নৰ মই কিয় কৈছিলোঁ, অসম পুলিচ কামাণ্ডো বেটেলিয়নৰ ৰিজাল্ট আহিব মই কৈছিলোঁ। আৰু আহিলে মই 4টা নে 5টা মান কৈছিলোঁ। গ্ৰেড 4ৰ কথা কৈছিলোঁ, আপোনালোকৰ অসম পুলিচ ছাব ইনস্পেক্টৰৰ কথা কৈছিলোঁ, অসম পুলিচ ABUBৰ কথা কৈছিলোঁ, অসম পুলিচ কামাণ্ডো বেটেলিয়নৰ কথা কৈছিলোঁ। ঠিক আছে, বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয়, যদি পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু এইটো কিহৰ কাৰণে, ইয়াতে নেক্সট লাষ্ট লাইনটো এইটো বহুত ইম্পৰ্টেণ্ট সকলোৰ কাৰণে। কিয় আছে মই এইটো পঢ়ি দি আছোঁ। দ্য ছেইম মেথডলজি হেজ বিন ফ'ল'ড বাই দ্য SLPRB ইন কানেকশ্যন উইথ ৰিক্ৰুটমেণ্ট অফ আদাৰ পোষ্টছ। বুজি পাইছে? আদাৰ পোষ্ট মানে কেনেকৈ ধৰণৰ, যেনেকৈ আপোনালোকৰ ABUB হ'ব, আপোনালোকৰ SIৰ ছাব ইনস্পেক্টৰ পদবোৰ হ'ব, তাৰপিছত আপোনালোকৰ হ'ব আপোনাৰ গ্ৰেড 4 পদবোৰ হ'ব। তাতেও মানে যিমান যাৰ এজ বেছি আছে বা যাৰ হাইট বেছি আছে, তাহাঁতে প্ৰেফাৰেঞ্চ বেছিকৈ পাব আপোনালোকতকৈ যাৰ এজ কম আছে। বুজি পাইছে? এইটো হৈ গ'ল আপোনালোকৰ। ঠিক আছে।